हेलो फ्रेंड्स मैं आपनक निखिल आशा करूँ खबर सकलोरे भाले मोर बहुत ভাল আজি আমি ভিডিওটো জানিম ডিজিলকাৰ এপছৰ বিষয়ে ডিজিলকাৰ এপছ হৈছে এটা সৰকাৰি ডিজিটেল লকাৰ য'ত আপুনি আপোনাৰ সকলোবোৰ সৰকাৰি ডকুমেন্টস ইস্যু কৰি ৰাখিব পাৰে আৰু তাত ইস্যু কৰি ৰখা সকলোবোৰ ডকুমেন্টস সম্পূৰ্ণৰূপে অৰিজিনাল নিচিনাই ভ্যালিড হয় সাপোজ আপুনি কৰবাত উলাই গৈছে তাতে পুলিশ চেকিং চলি আছে আপুনি ডিএল বা আৰসি যদি লগত নিয়া নাই যদি আপুনি ডিএল আৰু আৰসি ডিজিলকাৰত ইস্যু কৰি ৰাখিছে আপুনি হে ইস্যু কৰি ৰখা ডিএল বা আৰসি শো কৰিলে আপুনি তাৰ পৰা আহিব পাৰিব আৰু আপোনাৰ চালানো নাকাটে সাপোজ কেতিয়াবা কৰবাত আপোনাৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড শো কৰিব লাগে অৰিজিনাল আপোনাৰ হাতত নাই তেনেকুৱা সময়ত আপুনি যদি পেন কাৰ্ড বা আধাৰ কাৰ্ড ডিজিলকাৰত ইস্যু কৰি ৰাখিছে তেন্তে হলে আপুনি তাত শো কৰিব পাৰিব আৰু হে শো কৰা পেন কাৰ্ড বা আধাৰ কাৰ্ড সম্পূৰ্ণৰূপে অৰিজিনাল নিচিনাই বাধ্যতামূলক এজ পাৰ ইণ্ডিয়ান আইটি এক্ট 2000 তেন্তে আজি আমি এই ভিডিওটো জানিম ডিজিলকাৰ এপছ কেনেকৈ ইউজ কৰে আৰু ডিজিলকাৰ এপছত আপুনি অল ডকুমেন্টস কেনেকৈ ইস্যু কৰি ৰাখিব তেন্তে পলম নকৰি জানি লওঁ আহক প্ৰথমতে আমি প্লে ষ্টৰত যাম আৰু এটা টাইপ কৰিম ডিজিলকাৰ টাইপ কৰাৰ লগে লগে ওপৰত যোনটো এপছ দেখা পাইছে আমি এটো ডাউনলোড কৰি লম মোৰ অলৰেডি ডাউনলোড আছে আপোনালোকে ডাউনলোড কৰি ল'ব এটা মই ওপেন কৰিম ওপেন কৰাৰ লগে লগে এনেকৈ দেখা পাব তাৰ পাছত আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰিব গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে সাইন ইন আৰু ক্ৰিয়েট একাউণ্ট দেখাইছে আমি এতে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিম ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আপোনালোকে ইয়াতে ফুল নেম দিব এজ পাৰ আধাৰ ডেট অফ বাৰ্থ জেন্ডাৰ মোবাইল নম্বৰ ছটা সংখ্যাৰ পিন এটা দিব তাৰ পাছত আপুনি মেইল আইডিটো দিব আৰু তাৰ পাছত আপোনাৰ আধাৰ নম্বৰটো দিব তাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰিব যেহেতু মোৰ অলৰেডি ক্ৰিয়েট কৰা হৈ আছে মই হেকানে এতিয়া সাইন ইন কৰিম সাইন ইন কৰিবৰ কাৰণে ইয়াতে আপোনাৰ আধাৰ নম্বৰটো আৰু ছটা সংখ্যাৰ পিনটো দিব তাৰ পাছত আপোনাৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো ইয়াতে এন্টাৰ কৰি কেনে সাবমিট কৰিব বৰ্তমান আমাৰ সাইন ইন কমপ্লিট হৈ গৈছে তলত আপোনালোকে দেখা পাইছে ইয়াতে বহুতো সৰকাৰি অথৰিটি নাম শো কৰিছে এতিয়া আপুনি ইয়াতে আপোনাৰ যিকোনো সৰকাৰি ডকুমেন্ট ইস্যু কৰি ৰাখিব পাৰিব তলৰ সাইডৰ অপচনটো দেখা পাইছে ইস্যুড ডকুমেন্ট ইয়াতে আপোনাৰ ইস্যু কৰি ৰখা ডকুমেন্টবোৰ শো কৰিব মই বৰ্তমান আধাৰ কাৰ্ড আৰু পেন কাৰ্ড ইস্যু কৰি ৰাখিছো এতিয়া মই আৰু দুখনমান ইম্পৰ্টেন্ট ডকুমেন্ট ইস্যু কৰি দেখাম ডকুমেন্ট ইস্যু কৰিবৰ কাৰণে ফাৰ্স্ট আপুনি ব্ৰাউজাৰ অপচনত যাব আৰু ইয়াতে সাৰ্চ অপচনত আপুনি যি ডকুমেন্ট ইস্যু কৰিব বিচাৰে টাইপ কৰিব এতিয়া মই ডিএল আৰু আৰসি খন ইস্যু কৰি দেখাম ইয়াতে টাইপ কৰিব যিকোনো এটা টাইপ কৰিলে হ'ল ডিএল বুলি টাইপ কৰিলো টাইপ কৰাৰ লগে লগে মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট আহি গ'ল এটা তলত দেখা পাইছে ড্ৰাইভিং লাইসেন্স ৰেজিষ্ট্ৰেচন ভেহিকল ইন্সুৰেন্স সকলোখিনি ইয়াতে আপুনি ইস্যু কৰিব পাৰিব মই এটা ৰেজিষ্ট্ৰেচনখন ইস্যু কৰি চাওঁ প্ৰথমতে ইয়াতে আপুনি ৰেজিষ্ট্ৰেচনৰ নম্বৰটো দিব আৰু তলত চেসিস নম্বৰটো দিব টাইপ কৰিলো এটা গেট ডকুমেন্টত ক্লিক কৰিব গেট ডকুমেন্টত ক্লিক কৰাৰ লগে লগে আমি ইস্যু কৰিব বিচৰা আৰসিখন ইস্যুড হৈ গ'ল দেখা পাইছে ডকুমেন্ট সাকসেসফুল যদি আপুনি ডকুমেন্টছখন ভিউ কৰিব বিচাৰে সাইডত থকা তিনটা ডটত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি দেখা দিব এবাৰ আমি ড্ৰাইভিং লাইসেন্সখন ইস্যু কৰি চাম ঠিক সেম প্ৰসেস আগৰটো নিচিনাই ড্ৰাইভিং লাইসেন্সখন ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ নম্বৰটো এন্টাৰ কৰিব তাৰ পিছত গেট ডকুমেন্টত ক্লিক কৰিব গেট ডকুমেন্টত ক্লিক কৰাৰ লগে লগে দেখা পাইছে আমাৰ ড্ৰাইভিং লাইসেন্সখন ইয়াতে ইস্যুড হৈ গৈছে এনেকে আপুনি আপোনাৰ যিকোনো সৰকাৰি ডকুমেন্ট ইস্যু কৰি ৰাখিব পাৰিব লাইক পেন কাৰ্ড সিবিএসই সাৰ্টিফিকেট অল সিবিএসই সাৰ্টিফিকেট এলপিজি সাবস্ক্ৰিপচন সেৱাৰ অল ডকুমেন্টস আপুনি গুটেইবিলাক ইয়াতে ইস্যু কৰি ৰাখিব পাৰিব ভিডিওটো যদি চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজি ভিডিওটো ইমানতে সামৰো আকৌ নতুন ভিডিঅ লগ পাম বাই